মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল অসমীয়াৰ মন প্ৰাণ হাই ফ্ৰেণ্ড দীক্ষিতানন্দ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু আজি আমি আছোঁ এতিয়া গাঁৱৰ ঘৰত আমি আহিছোঁ বিহুৰ সান্দহ খুন্দিবলৈ তাৰে অকণমান আপোনালোকক দেখাওঁ তাৰপাছত সান্দহ খুন্দা বিহু পিঠা বনোৱা গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু অসমীয়া যিহেতু আমি সান্দহ পিঠা লাড়ু এইবোৰ আমাৰ মেইন হয় সেইকাৰণে মই ভিডিঅ' নবনাওঁ বুলি থাকিও মানে ভাবিলোঁ নাই ভিডিঅ' এটা আৰম্ভ কৰি দিওঁ তেন্তে এইফালে চাওক এয়া গাঁও ঘৰ এয়া মায়ে ঢেঁকী দি আছে এয়া হৈছে আমাৰ বৌহঁত সান্দহ খুন্দি আছে মানে ভাজি দি আছে গোটেইখিনি কৰি আছে চবে আৰু এইজনী কুঁহি হাই দিয়া এইফালে চোৱা কুঁহি একদম খুব বেছি ভাল পাইছে কাৰণ তাই ঘৰৰ ভিতৰতে সোমাই থাকে গাঁও ঘৰত আহিলে অকণমান মুকলি পায় যে কাপোৰ কৈ দিয়ক আকৌ যে সান্দহ খুন্দিবলৈ এতিয়া 4টা বাজিলে এতিয়া মই কিন্তু ঘৰত আছিলোঁ অলপ আগতে আহিছোঁ এয়া গাঁও ঘৰলৈ সান্দহ খুন্দিবলৈ আহিছে আৰু এয়া বৌহঁতে পূৰা ভাজি আছে আকৌ বৌৰ মাক আমাৰ আইতা হয় তাৰপিছত আৰু কিছুমান বস্তু দেখাম গাঁৱৰ অকণমান পৰিৱেশ মই একদম বিশেষকৈ ধুনীয়া বস্তু এটা দেখাম হাঁহৰ পোৱালি আছে আমাৰ ইয়াতে দেখাই আছোঁ এইকেইটা আমাৰ টিকলু হাঁহ গুচি আহিব লৈছে সেইকেইটা আমাৰ হাঁহকেইটা আমাৰ বাইদেৱে একদম ইমান এক্সাইটেড হৈ গৈছে নহয় হাঁহ ছাগলী চব পাই লৈ নকৰিবাচোন ওলাই আহিব মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ আমাৰ কি কয় কাপোৰ লগাই আছে আৰু এয়া হালধীয়া কাপোৰ লগাইছে একেইযোৰ লগাইছে চজু সকলে পিন্ধে আৰু আমাক খবৰ নিদিয়ে আৰু আমাৰ বা আহি গ'ল আৰু এইজনী আমাৰ ছোৱালী কৃষ্টি আৰু আমি চব গাঁৱতে সিফাললৈ গুচি গ'লোঁ আৰু গাঁও ঘৰত আহিলে ইমান বেছি ভাল লাগে কাৰণ এইটো পৰিৱেশ কোনে চাই আছে আমাৰ দীক্ষিতানাথ ব্লগটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে লাইক আৰু শ্বেয়াৰ কমেণ্ট কৰে আৰু বা মানে জেঠাহুহঁত হ'লেও মানে বহুত আৰু বিহু আহিল মইনা মাঘৰ বিহু আহিল জানৈ সতাতে ওই গধূলি বিহুৰ আয়োজন কালি দেখিলে আমি জলপান খুন্দিলোঁ আৰু আজি আহিছোঁ আমি পিঠাগুড়ি খুন্দিবলৈ অলপমান চালিলোঁ মায়ে ঢেঁকী দিলে সেয়া একদম পূৰা চবৰে গাতে বিহু লাগি গৈছে ভিডিঅ'টো আগলৈ চাই থাকিব পিঠা বনোৱা জলপান খুন্দা চব গোটেইখিনি দেখাই থাকিম আৰু কাক কৈছে হাই কওক এনেকৈ কওক হাই কওক খুৰীয়ে চালি আছে মই অলপমান চালিছিলোঁ এতিয়া খুৰীয়ে মানে মাক সহায় কৰিব মই যাওঁগৈ ঘৰলৈ মানে খুৰী হাই কোৱা কুহি বহুত সময়ৰ পৰা আছেহি যে এইটো কাৰণে কুহি মানে পুৰা আমনি লাগি গৈছেগে
এতিয়া গৈ থাকোঁ। এয়া পিঠা বনাবৰ কাৰণে মায়ে পূৰা হেৰি তিলখিনি ভাজি আছে, বিহু লগাই দিছে গাত। এই ছাইডটো মন নকৰিব দেই, ছাইডত গাখীৰৰ চচ আৰু কুকাৰ চুকাৰ চব আছে আৰু এতিয়া সেয়া সিদিনা জেগাখিনি একেখিনি জেগাই এই মায়ে ইয়াত পিঠা পুৰি আছে। মই বেক কেমেৰা কৰি দেখাইছোঁ ৰ'ব। ইয়াত এনেকৈ লৈছে, এনেকৈ দিছে। তাই যেনিবা ঐ মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু এইবাৰ জানিছা দিয়া কিবাতকৈ কাপোৰখনে মুচি দিয়া। এনেকৈ বেছি নোৱাৰিলেতো 2 কেজি হ'লেওতো খুন্দি খাব পাৰিবা। অঁ 1 কেজি যদি বাইক দিয়া 1 কেজি তুমি ল'বা, থাকাৰ লগতো কৰি দিমেই বাৰু, নোৱাৰিলে বনাই খাবা আৰু। যোৱা হা। মই পিঠা বনালোঁ দেই, আৰু দেখাই আছোঁ ৰ'ব। এয়া পিঠা বনালোঁ, এই গোটেইকেইটা মই বনোৱা। তাৰপিছত এয়া